নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আবেলি পৰত এনেদৰে ৰাস্তাত অকণমান ৰখিলোঁ। এয়া দেউতা ওলাই গৈছে বজাৰলৈ বুলি। তাৰ পাছতে বাৰীৰ ফালে অলপ গ'লোঁ। এয়া দেখিছেনে, চিনি পাইছেনে এই ফলবিধ কি হয়? এই ফলবিধ আমি গোলনেমু বুলি কওঁ। আপোনালোকৰ ফালে কি বুলি কয় বাৰু জনাবচোন। ইমান ভাল পাওঁ জানেনে, এই গোলনেমু বিধৰ গোন্ধতে বহুত ভাল লাগে। এয়া এটা ছিঙি আনিলোঁ ৰাতিলৈ খাম বুলি। দেখিছেনে, দেখি ইমান মৰম লাগিছে। তাৰপাছতে এয়া ল'ৰাই দেখিছে কেনেকৈ খেলি আছে, তাৰ বৰ উৎপাত আৰু জানেনে। এয়া আমাৰ বাৰীতে গোমধান লাগিছে, বৰ ভাল পাওঁ খাই, ল'ৰাই ভাল পায়। এয়া লাগিছে বেঙেনা ফুলো ফুলি আছে। এয়া আমাৰ বাৰীতে কুঁহিয়াৰো আছে দেই, কুঁহিয়াৰো লগাই থৈছে। এয়া জলকীয়া কেইটামানো বুলি ছিঙি লওঁ বুলিয়ে আহিছিলোঁ। এই বাৰীৰে জলকীয়া যিহেতু। ভেন্দিও লাগি আছে, কিন্তু আজি ভেন্দি নিচিঙো আৰু। এইজোপা দেখিছে বগৰী গছ। এয়া ল'ৰাটোৱে মোক মৰমতে চুমা খাইছে আৰু দেখিছেনে কি খেলি আছে, কি বাইকখনত বহি বহি। এয়া তাৰ কাম। আজিলৈ আহিছোঁ, বাই।